Hi guys, welcome back to my channel. So guys, আজিৰ ভিডিঅ'টো হৈছে শুকান মাছৰ চাটনি কেনেকৈ বনায়। So ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে ভিডিঅ'টো লাইক, শেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো যেতিয়ালৈকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। So বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। So শুকান মাছৰ চাটনি বনাবলৈ আমি লৈছোঁ শুকান মাছ আৰু লৈছোঁ জলকীয়া দুটা আৰু লৈছোঁ আদা নহৰু আৰু লৈছোঁ পিয়াজ এটা পিয়াজখিনি কাটি লৈছোঁ আৰু লৈছোঁ বিলাহী কণ বিলাহী দিব লাগে আসলতে, কিন্তু এতিয়া যেহেতু কণ বিলাহী সিজন নহয় সেইবাবে আমি এনেকৈ ডাঙৰ বিলাহী কাটি লৈছোঁ আৰু এটা কেৰাহীত শুকান মাছখিনি অলপ সময়ৰ কাৰণে ভাজি ল'ব লাগিব। এতিয়া আমি আদা নহৰু আৰু জলকীয়াখিনিও অলপমান সময় 10 মিনিটমান ভাজি ল'ব লাগিব। তাৰপিছতে আমি লৈছোঁ পিঁয়াজ আৰু বিলাহীখিনি, ঠিক একেদৰে আমি এইখিনিও অকণমান সময় ভাজি ল'ব লাগিব। এতিয়া ভাজি হোৱাৰ পিছত গোটেইখিনি আমি মিক্সিত দি দিম আৰু গ্ৰাইণ্ড কৰি ল'ম। শুকান মাছখিনি নিদিব, শুকান মাছখিনি পিছত দিব লাগিব। আৰু এতিয়া শুকান মাছখিনিও দি দিছোঁ আৰু ইয়াত দিছোঁ অলপমান নিমখ। গাইজ, আমাৰ শুকান মাছৰ চাটনি এতিয়া ৰেডি হৈ গৈছে। শুকান মাছৰ চাটনি ৰেডি হৈ গ'ল। So guys, এইটোৱে আছিল আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' নতুন এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।